বন্ধুসকল আজিৰ দুটা বিগ ব্ৰেকিং নিউজ আপোনালোকক এই 1 মিনিট সৰু ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথমটো খবৰ কেন্দ্ৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা অসমৰ 80 লাখ মানুহে পাব বিনামূলীয়া ঘৰ আনফালে আজিৰ দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ শিল্পী সমাজলৈ আহিল দুখবৰ হঠাতে জনপ্ৰিয় হৈ পৰা ৰানু মণ্ডল এতিয়া অসুস্থ আৰু এই সকলোবোৰ আমি সোশ্যাল মাধ্যমৰ জৰিয়তে জানিবলৈ পাইছো আৰু ৰানু মণ্ডলে যে ট্ৰেইনত পুনৰ ভিক্ষা খুজি আছে এয়া আমি জানিবলৈ পাইছো ৰানু মণ্ডল যে অতি সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিছো বন্ধুসকল আজিৰ এই দুটা খবৰ যে আপোনালোকৰ ইনফৰমেটিভ লাগিছে যদি প্লিজ ভিডিঅ'টিত লাইক এটা কৰি দিব ধন্যবাদ।